টাইমেটৰ দৰ্শকক এই মুহূৰ্তত দিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কালি আমি আপোনালোকক জনাইছিলো মিয়ানমাৰত থকা সাগিয়েং আৰু টাগা অঞ্চলত মিয়ানমাৰী সৈন্যই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে। NSCN খাপলাঙৰ লগতে যি আলফাৰ কেম্প আছিলে তাত আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে। আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হৈছে মিয়ানমাৰৰ টাগাত থকা আলফা স্বাধীনৰ প্ৰশিক্ষণ শিবিৰত আক্ৰমণ কৰিছে মিয়ানমাৰৰ সৈন্যই। এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো। মিয়ানমাৰৰ প্ৰায় 400 জনীয়াতকৈ অধিক এটা বৃহৎ সেনা বাহিনীৰ দল গৈছে আৰু টাগা অঞ্চলত এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। তাৰ লগতে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। এই প্ৰশিক্ষণ শিবিৰসমূহত ৰাখি থোৱা এই অস্ত্ৰ শস্ত্ৰসমূহ জব্দ কৰিছে মিয়ানমাৰৰ সৈন্যই। এই মুহূৰ্তত টাইমেটৰ হাতত এক্সক্লুচিভ দৃশ্য আহি পৰিছে। আমি আপোনালোকক সেই কেম্প কেইটাৰ দৃশ্য দেখুৱাইছো। তাৰ লগতে যিসমূহ অস্ত্ৰ শস্ত্ৰ মিয়ানমাৰৰ সৈন্যই জব্দ কৰিছে তাৰো দৃশ্যাংশ টাইমেটৰ দৰ্শকক দেখুৱাই আছো। এই সমগ্ৰ বিষয়টোত অধিক নতুন তথ্য আহি পৰিছে। টাগা অঞ্চলত আলফা স্বাধীনৰ প্ৰশিক্ষণ শিবিৰ আছিলে। ইতিমধ্যে NSCN খাপলাঙৰ মুখ্য যি শিবিৰ আছিলে, মুখ্য কাৰ্যালয় আছিলে, সেয়া মিয়ানমাৰৰ সৈন্যই দখল কৰিছে। আৰু ইয়াৰ পাছতেই তাৰ কাষতে থকা আলফা স্বাধীনৰ প্ৰশিক্ষণ শিবিৰৰ লগতে কেলো আৰু NDFB সংবিজিতৰ শিবিৰতো আক্ৰমণ কৰিছে মিয়ানমাৰৰ সৈন্যই। সেই তথ্য আমাৰ হাতলৈ আহি পৰিছে। টাগাত সাংগিয়াঙৰ টাগাত এই অঞ্চলসমূহতে দীৰ্ঘদিন ধৰি বিদ্ৰোহী সংগঠনসমূহে বাহৰ পাতি আছিলে আৰু তাতেই মিয়ানমাৰৰ সৈন্যই এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত যাবলৈ চেষ্টা কৰিছো টাইমেটৰ এক্সিকিউটিভ এডিটৰ ঋতুস্মিন শৰ্মাৰ কাষলৈ। ঋতুস্মিন শৰ্মা, কালি টাইমেটৰ হাতত খবৰ আহি পৰিছিলে যে NSCN খাপলাঙৰ যি মুখ্য কাৰ্যালয় আছিলে তাত সৈন্যই প্ৰৱেশ কৰিছিলে মিয়ানমাৰৰ সৈন্যই। আৰু এইবাৰ আলফা স্বাধীনৰ লগতে কেলো আৰু NDFB সংবিজিতৰ প্ৰশিক্ষণ শিবিৰত আক্ৰমণ কৰিছে মিয়ানমাৰৰ সৈন্যই। ঋতুস্মিন। হয় জ্যোতিদীপ, ইতিমধ্যে টাইমেটে কালিৰ পৰা এই খবৰটো আমি আমাৰ দৰ্শকসকলক কৈ আছো যে এই ধৰণৰ এটা আক্ৰমণ সংঘটিত হৈছে। কিন্তু এই সময়ত আমি এটা নতুন ইনপুট দিছো যে কেৱল আলফা স্বাধীনৰ কেম্পতে নহয়, ইয়াৰ লগতে কেলো আৰু NDFB সংবিজিত যিটো গোট আছিলে তেওঁলোকৰ যিবিলাক কেম্প আছে সেই কেম্পতো ইতিমধ্যে আক্ৰমণ সংঘটিত হৈছে। আৰু আমি কেতবোৰ ফটোগ্ৰাফছ আপোনালোকক দেখুৱাইছো যে অস্ত্ৰ শস্ত্ৰ জব্দ হৈছে। মিয়ানমাৰ সেনা বাহিনীৰ তৰফৰ পৰা এইবিলাক ফটো প্ৰেৰণ কৰি জনোৱা হৈছে যে আমি এইবিলাক অস্ত্ৰ শস্ত্ৰ ইতিমধ্যে জব্দ কৰিছো। আৰু NSCNৰ যিখন টোলগেট আছে সেই টোলগেটখনো মিয়ানমাৰ সেনাই ইতিমধ্যে লৈ লৈছে। কিন্তু এটা খবৰ দিব বিচাৰিছো যে আমাৰ হাতত যিটো তথ্য পৰিছে যে পৰেশ বৰুৱা ক'ত, পৰেশ বৰুৱা অক্ষত অৱস্থাত আছে বুলি আমাৰ হাতত এই মুহূৰ্তত এটা খবৰ আহিছে। এতিয়া পৰেশ বৰুৱা অক্ষত অৱস্থাত আছে। জ্যোতিদীপ, আপুনি সুধিছে যে এই ঘটনাটো ক'ত সংঘটিত হৈছে। আচলতে যিখন ইৰাৱতী নদী আছিলে, ইৰাৱতী নদীৰ পাৰতেই মেইন এই উগ্ৰপন্থী গোটবিলাকৰ কেম্পবিলাক আছিলে। আৰু সেই ইৰাৱতী নদীৰ পাৰতে যিবিলাক মেইন ঘাটি আছিলে, প্ৰধান যিবিলাক স্থায়ী কেম্প আছিলে, সেই কেম্পবিলাকতেই হঠাৎ মিয়ানমাৰ সেনা সোমাই গৈছে আৰু তাৰ পৰা তেওঁলোকক খেদিবলৈ চেষ্টা কৰিছে। যথেষ্ট অস্ত্ৰ শস্ত্ৰ জব্দ হৈছে। আমি সেই কেম্পৰ ফটোবিলাকো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কিন্তু এই মুহূৰ্তত আমি কৈছোঁ যে কেৱল আলফাই নহয়, আলফাৰ লগতে তাৰ পূৰ্বে NSCN খাপলাং আৰু এতিয়া কেলো আৰু NDFB সংবিজিতৰ যিবিলাক তাত কেম্প আছিলে সেই কেম্পবিলাকতো দখল দিছে মিয়ানমাৰ সেনাবাহিনী। আচলতে এইটো যিটো অঞ্চল য'ত এই ঘটনা সংঘটিত হৈছে ইৰাৱতী নদীৰ ঠিক পাৰতে, এই অঞ্চলটোত সাধাৰণতে মণিপুৰ, নাগালেণ্ড বা অৰুণাচলৰ গাতে লাগি থকা আৰু যি আগতে আমি কওঁ যে কাচিনত ট্ৰেইনিং লৈ আহিছে, কাচিন ষ্টেট, চান ষ্টেট ইয়াতে আছে। গতিকে এইটো এটা নগা মানুহৰ দখলত থকা এটা অঞ্চল, যথেষ্ট নগা মানুহ তাত আছে। আৰু দীৰ্ঘদিনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক বিদ্ৰোহী উগ্ৰপন্থী সংগঠন আছে তেওঁলোকৰ ইয়াত কেম্প বহুৱাই আছিলে। কিন্তু হঠাৎ, মই পুনৰ কৈছোঁ, হঠাৎ এইদৰে প্ৰায় প্ৰতিটো উগ্ৰপন্থী গোটৰ কেম্পতেই দখল দিবলৈ চেষ্টা চলাইছে মিয়ানমাৰ সেনাই। আৰু তেওঁলোকে দাবী কৰিছে যে তেওঁলোক ইয়াত সফল হৈছে। আৰু ইতিমধ্যে মিয়ানমাৰ নিউজ এজেঞ্চিয়েও কেতবোৰ তথ্য দিছে যে হয়, মিয়ানমাৰ সেনাই হঠাৎ এটা বৃহৎ 400-500 মিয়ানমাৰ সেনাৰ এটা দলে অস্ত্ৰ শস্ত্ৰ লৈ এই কেম্পবিলাকত দখল কৰিছে। জ্যোতিদীপ। হয় ঋতুস্মিন, মই আপোনাৰ পৰা আন এটা কথা জানিবলৈ চেষ্টা কৰিছো। ভাৰত চৰকাৰে মিয়ানমাৰৰ সেনা বাহিনীৰ ওপৰত, মিয়ানমাৰ সৈন্যৰ ওপৰত বিভিন্ন সময়ত যথেষ্ট হেঁচা দি আছিলে যে এনেকুৱা অভিযান চলাব লাগে। আৰু উত্তৰ পূবত যিহেতু পুনৰবাৰ বিদ্ৰোহৰ উকমুকনি ঘটিছে, এই বিদ্ৰোহক ক'ৰবাত নাইকিয়া কৰিবলৈ এই আন্তৰ্জাতিক হেঁচা নেকি, ভাৰত চৰকাৰৰ কূটনৈতিক হেঁচাৰ বাবেই মিয়ানমাৰৰ সৈন্যই এই ঘটনা সংঘটিত কৰিছে নেকি? ঋতুস্মিন। হয় জ্যোতিদেৱ, যেতিয়াই এই উগ্ৰপন্থী সংগঠনসমূহৰ কেম্পবিলাকত যেতিয়া আক্ৰমণ
বা দখল অভিযান চলে আমি সদায় দেখি আহিছোঁ যে এইবিলাকত সদায় কূটনৈতিক এটা হেঁচা বা কূটনৈতিক এটা কৌশল থাকে ভূটানতো এইদৰে কূটনৈতিক কৌশল অৱলম্বন কৰি আলফাক তাৰ পৰা খেদি দিয়া হৈছিল বা সেই কেম্পবিলাক দখল কৰি লৈছিল কিন্তু এই মুহূৰ্তত অসমত যিটো নাগৰিকত্ব সংশোধনী বিৰোধী এটা প্ৰবল জনমত গঢ় লৈ উঠিছে আৰু তাৰ আঁৰত আলফা আছে বুলি কিছুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ কৈছিল যে যিবিলাক আন্দোলন চলিছে যিবিলাক জোৰ সমদল হৈছে যিবিলাক ধৰণৰ প্ৰতিবাদ হৈছে ইয়াৰ আঁৰত আলফা আছে আলফাৰ পৰিচালনাত অসমত সমগ্ৰ এই আন্দোলনটো চলি আছে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল গতিকে এই এফালে প্ৰতিবাদ চলিছে আঁৰত আলফা আছে বুলি কৈছে আৰু সেই সময়তে আলফাকে ধৰি অন্যান্য যিবিলাক উগ্ৰপন্থী গোট আছে নৰ্থ ইষ্টৰ বাকী অঞ্চলবিলাকৰ যিবিলাক গোট আছে সেই গোটবিলাকো এইবিলাক বিৰোধিতা কৰিছে যোৱা ৰিপাব্লিক ডেটো তেওঁলোকে ইয়াৰ বৰ্জন কৰিবলৈ আহ্বান জনাইছিল নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি তেওঁলোকে বন্ধ ঘোষণা কৰিছিল গতিকে এইটো ডেফিনেটলি এটা কূটনৈতিক কৌশল হ'ব নহ'লে ম্যানমাৰৰ নিচিনা এখন দেশে ভাৰতৰ পৰা যদি নিৰ্দেশ নাপায় তেন্তে ইমান দিনে তাতেই আছে এই কেম্পবিলাক হঠাৎ আক্ৰমণ কেতিয়াও নচলায় এইটো এটা কূটনৈতিক হয়তো কৌশল হ'ব পাৰে কাৰণ ম্যানমাৰত তাত থাকিবলৈ তেওঁলোকক নিদিয়ে আৰু হয়তো এতিয়া তেওঁলোকক বাংলাদেশৰ পৰাও খেদা হৈছে ভূটানৰ পৰাও তেওঁলোকক চাফা কৰি দিয়া হৈছে এটা ম্যানমাৰৰ পৰা যদি খেদি দিয়া হয় তেন্তে তেওঁলোকৰ হয়তো গন্তব্যস্থান চীনৰ বাহিৰে আৰু বেলেগ নাথাকিব হয় ধন্যবাদ জনাইছো ঋতুস্মিন শৰ্মা সবিশেষ তথ্য জনোৱাৰ বাবে কিন্তু পুনৰবাৰ আমি আপোনালোকক জনাই আছো আলফা স্বাধীনৰ প্ৰশিক্ষণ শিবিৰত এইবাৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে ম্যানমাৰৰ সৈন্যই আৰু তাৰ লগতে NDFB সংবিজিত আৰু কেএলৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়তো আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে আৰু বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰিছে